আৰু তুমিতো বিশ্ব সুন্দৰী নহয় নে কি কোৱা? এই হ'ব তোমালে কাজিয়া কৰাটো বন্ধ কৰা ন। কাইলৈ স্কুলৰ প্ৰতিষ্ঠা দিব, তই যাবি নহয়? তাকে যাম বুলি ভাবিছো, কি হয়। তই যাবি নেকি? যাম পিছে এতিয়া মই যাওঁ। তোমালোকে কথা পতা দে, আমি যাওঁ। ঠিক আছে। আহক সোমাই আহক। ৰতি মইহে তই অবিনাশ আহ বহিয়া। এই বৰলা ঘৰতনো তই বিল বজাব লাগে নে? পিছে বৰলা গুটি নালাগিবই নি? কি কবিনো ভণ্টিজনী চিন্তা নকৰাকে মোৰনো চিন্তা কৰো কেনেকে? সেইটো অৱশ্যে হয়। পিছে পূজা ক্লাছৰ পৰা কেতিয়া আহিব? যা পাবহি হৈছে। দাদা মই আহিলো। সেই আছা নাম লৈছিলহে আহিলে। যা তই কাপোৰ কানি সলাই লগে। অভি তই ব মই তাইক খোৱা যোগাৰটো কৰি থৈ আহোঁগে। নাই বুজিছ, মোৰ যাওঁৱে। মই মানে এফালে গৈছিলো। কেলে চাহ? চাহটো বাদ দে, চাহ নাখাওঁ। বাৰু তই গৈ থাক। বোলে বৰলা খবৰতে লৈ যাব বুলি সোমালো আৰু। ঠিকে আছে দে, তই গৈ থাক তেনেহ'লে, ভাল পালো। ময়ো যাম। যাম। এজনী পূজা নহয়নে বাৰু? কোনফালে গৈছিলে? এই অলপ গাঁও পৰা আহিলো। পূজা নাই নেকি? তাকে নাই নেকি? তোমালোক দাদা বহা। দাদা পূজা নাই নেকি? পূজা আছে, আহিব ৰবা। পূজা গা ধুবলৈ কৈছে নেকি? আহিব ৰবা। কি কৰিবা আৰু, মাক দেউতাৰ নাইকিয়া ছোৱালী, তুলিতালি ডাকৰ দীঘল কৰিছো আৰু। এই তোমালোকক লগ পালেহে অলপ ওলাই মেলি যায়। বাৰু বাদ দিয়া। তহঁতি কেতিয়া আহিলি? বিটু পিছে তুমি ক'ত যাবা এতিয়া? নাই দাদা, সৰু সুৰা পাৰ্টি এটা আছে। হয় নেকি? দাদা ময়ো যাওঁ বাহিৰলৈ। বাৰু ঠিক আছে, তোমালোক দেৰি নকৰিবা কিন্তু। যাওঁ ঠিক আছে। চাইছো ৰক্তিম আছা? নবৰা দেখোন। বহাই। পূজা ক'ৰবাত যোৱা দেখিছিলো, ক'ৰবাত যায় হ'বলা। পূজাৰ কথা কৈছা? তাই পাৰ্টি এটা আছে। পাৰ্টি? হয়, সৰু ছোৱালী, নাই কৰোনো কেনেকৈ, তাতে আকৌ মাক দেউতাক নাই। এই সৰু ছোৱালীহে আকৌ ডাঙৰ ডাঙৰ কাম কৰে। তাই কি ডাঙৰ কাম কৰিলেনো? হওঁতেতো আমাৰ কাৰণে ডাঙৰেই। আৰে কি ডাঙৰ কাম নকয় কিয়? ক'ব লাগে লাজ লাগে অ'। এই সদায় ৰাস্তা ঘাটে গৈ থাকোতে তাক লগ পাওঁ নহয়। সেই প্ৰণৱ নামৰ ল'ৰাটোৰ লগত সদায় ঘূৰি ফুৰে। কি? তাকে আকৌ সেইটো প্ৰণৱ মদা আহিল। কি কথা কয় হে? কথা চাই চিতি কব, মুখত কথা আহিলে বোলে যি দি নকব। এই যি টি কোৱা নাই, যিটো সঁচা সেইটোৱে কৈছো। হ'ব, আপোনাৰ সেই পলাপ কোৱা বন্ধ হ'ল যদি আপুনি যাব পাৰে। আপুনি আকৌ সঁচা কথা ক'লে বেয়াই পায়। বহক না, বহক। সঁচাটো ক'লে কেলে বেয়া পায়? সঁচাটোহে কৈছো। কিন্তু সহ্যৰ সীমা ছিগি যাব। কি সহ্য সীমা হে? আপোনাৰ মই ভালতো চিন্তা কৰিয়ে কৈছিলো, আপুনি আকৌ খঙেই কৰিলে। আপোনাৰ হ'ল, কথা কোৱা হ'ল যদি আপুনি যাব পাৰে। মই যাম, কিন্তু আপুনিও নিজৰ ভনীৰৰ চকু দিব। নবৰা, আপুনি যাওক। হ'ব দিয়ক, মই যাওঁ। পিছে ৰাস্তাত যদি কিবা দেখো, চি আপুনি যাওক। দাদা তুমি ইয়াতে আছা? ক'ত গৈছিলি? কিয় কৈছিলো নহয়। আজিৰ পৰা তোৰ ফুৰা চকা বন্ধ। কি? কিন্তু কিয়? প্ৰশ্ন নকৰিবি, যা ভিতৰলৈ যা। হেল্ল' পূজা, তুমি আহিছা নাই?
মই বিতুপনৰ ঘৰতে আছোঁ। অঁ ঠিক আছে হ'ব মই গৈ আছোঁ। অঁ ঠিক আছে ঠিক আছে। দাদা মই যাওঁ। যাওঁ? ক'ত যাওঁ? মইতো কালি বন্ধ কৰা নাছিলোঁ। বিতুপনৰ ঘৰলৈ মাতিছে, ভূমিকৰ বিয়া। বিয়া? তোৰ এই বিয়া সকাম মোক সোনকালে বন্ধ কৰ। তোৰ কাৰণে মই আজি কথা শুনিবলগীয়া হৈছে। কি? মোৰ কাৰণে? কি কথা? ৰাস্তাই ঘাটে যে প্ৰণৱ নামৰ সেই মৰাহীটোৰ লগত ঘূৰি ফুৰ, কি মই নাজানো বুলি ভাবিছ নেকি তই? দাদা নিচিঞৰিবি, চিঞৰিলে সেই সঁচাটো মিছা হৈ নাযায়। দাদা সি মদাহী নহয়, তুমি তাৰ হলে তেনেকে নকবা। গাত লাগিছে, সঁচা কথাবোৰ কৈ দিলো যে। তই যোৱাই নাই? যা ভিতৰলৈ যা। নাযাওঁ। বাহ, আজি তই মোৰ কথাত বিতৰ্ক কৰিব পৰা হলি। আজিলৈকে তোমাৰ সকলো কথাই শুনি আহিছো। তুমি মোক সৰুৰ পৰা ডাঙৰ কৰিছা, এতিয়া মই ডাঙৰ হৈছো, তোমাৰ সকলো কথাই মই শুনিব লাগে বুলি মই নাভাবো। বাই, মই যাওঁ। ৰক্তিম, অহ, তই কি হ'ল তোৰ? তই মন চন মাৰি আছ যেন? নাই হেও, একো নাই। আৰু পূজা কি হ'ল? ইমান কিবা কিবি কৈছে, বাটত মোক দেখিও মোৰ ফালে চোৱা নাই, মোক মতাও নাই। পোক সোমাইছে মানুহৰ মূৰত, পোক। কিহৰ পোক? আজিকালি পূজা আৰু পূজা হৈ থকা নাই। কোনোবা এটা মদাহীৰ লগত ঘূৰি ফুৰিব লৈছে তাই। মানুহৰ মুখত মই কথা শুনিছো তাই। কোনে কৈছে তোক সেইবোৰ কথা? কোন হব আৰু? নৱদা। নৱদা? তই সেই শকুনিটোৰ কথা শুনিছ? তেওঁতো কথা লগা অভ্যাসেই। আৰু হেৰি নহয়, তই ল'ৰাটোৰ নাম কি কৈছিলি? প্ৰণৱ। প্ৰণৱ? সিটো বহুত ভাল ল'ৰা, দেখা শুনা ভাল, সিটো চবকে সন্মান কৰে। সি যেন তেনেকুৱা এটা কাম কৰিব মোৰ কোনো পধ্যেই বিশ্বাস হোৱা নাই ভাই। কিন্তু নৱদাই কৈছে তো। নৱদাই ক'লে যেন তই বিশ্বাস কৰিবি কথা হ'ল নি? তই নিজে চাবগে লাগিছিলে, কথাটো ভাবিবি অলপ। মই নৱদাই কোৱাৰ কাৰণেহে। এই নৱদাৰ কথা নুশুনিবি, নৱদাই এটা দুটা লগৰ কথা অভ্যাসেই তেওঁ। কি? নৱদা তেনেকুৱা? হয় বন্ধু। মই কিন্তু নৱদাক তেনেকুৱা বুলি ভবা নাছিলো দেই। তেওঁৰ চৰিত্ৰই তেনেকুৱা। চা বন্ধু, মই তোক কথা এটা কৈছো, তই অলপ ভাবিবি। সি কিন্তু তেনেকুৱা ল'ৰা নহয়, আৰু মোৰ দেৰি হৈছে, মই যাওঁ। ঠিক আছে, তই যা। তই কিন্তু ভাবিবি দে এবাৰ। ঠিক আছে, তই যাচোন। প্ৰণৱ, পূজা, ইমান লেট কৰি দিলা যে? এই কি কবা, দাদা আহিব নিদিয়ে, তাক গালি পাৰিহে আহিছো। কি? তুমি সেই দেৱতা সদৃশ মানুহজনক গালি পাৰিব পাৰিছা? তেওঁ মোৰ কাৰণে কৰিলেনো কি? পূজা, তোমাৰ কাৰণে কি কৰা নাই দাদাই? আজি পৰ্যন্ত তোমাৰ কথাই চিন্তা কৰি গ'ল। প্ৰণৱ, চি, তোমাৰ কথা শুনি লাজ পাইছো মই। তুমি সঁচাকৈ বৰ কঠোৰ অন্তৰৰ ছোৱালী। কি ভাবিছিলো কি ওলাবা? অৰ্ণৱ, মোৰ ভুল হৈছে, প্লিজ মোক ক্ষমা কৰি দিয়া। ক্ষমা মোক নহয়, দাদাক খোজাংগৈ। হ'ব, ঠিক আছে প্ৰণৱ। দাদা? আহিলি? তুমি সঁচাকৈ বৰ কঠোৰ অন্তৰৰ ছোৱালী। কি ভাবিছিলো কি ওলাবা? দাদা, মোৰ ভুল হৈছিলে, মোক ক্ষমা কৰি দিয়া। মই তোমাক তেনেকৈ ক'ব নালাগিছিলে। তুমি মোৰ কাৰণে বহুত কৰিলা, প্লিজ মোক ক্ষমা কৰি দিয়া, মোৰ ভুল হৈছিলে।
ভণ্টি ভাল লাগিছে তই যে তোৰ ভুলবোৰ বুজি পাইছ আপোনজনে কষ্ট দিলে কিমান দুখ পোৱা যায় সেয়া মই তোক বৰ্ণনা কৰিব নোৱাৰিম তই ভুলবোৰ বুজি পাইছ মোৰ কাৰণে সেয়াই বহুত আৰু মোক নালাগে মোৰো বহুত ভুল হৈছিল দাদা মোক ক্ষমা কৰি দিয়া উঠ উঠ মন্টি উঠ তোৰ স্থান মোৰ হৃদয়ত ভৰিত নহয় মোৰ লগত কোন আহিছে জানা কোন আহিছে প্ৰণৱ প্ৰণৱ অঁ তাকো মই বহুত ভুল বুজিলো ক'ত আছে কি আছে মই মাতি আনিছো মাতি দিয়া যোৱা দাদা এয়া প্ৰণৱ প্ৰণৱ তুমিয়ে নেকি ময়ো তোমাক বহুত ভুল বুজিলো প্লিজ মোক ক্ষমা কৰি দিয়া ভণ্টি যা প্ৰণৱলৈ চাহ বনাই অঁ বহা ঠিক আছে বাকী দাদা তোমাৰ ঘৰত কোন কোন আছে মা দেউতা আৰু মই ঠিকে আছে দাদা চাহ হ'ল প্ৰণৱ ব'লা আহা ব'লা চাহটো খাই ল'ম ব'ল আহা ব'লা প্ৰণৱ ঠিক আছে আহি থাকিবা ঠিক আছে লগ পাম ভাল লাগিব যোৱা যোৱা। ভণ্টি অঁ ব'লা ৰ ক'ব নালাগে মই মাৰিছোঁ এনেই আকৌ চেপক পিছত মোৰে দিগদাৰ হ'ব ব'ল যাওঁ